নমস্কাৰ মেৰি মাল্টিমিডিয়া ইউটিউব চেনেললৈ আপোনালোকক জনাইছোঁ স্বাগতম লৈ আহিছোঁ জৰি নম্বৰ 1ৰ দ্বিতীয় এপিসোড আৰু বিচাৰিছোঁ আপোনালোকে বেছি বেছি লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক কিয়নো আজি আমাৰ জৰি নম্বৰ 1 ধমাকা হ'ব আমাৰ লগত আছে এই কণ ভাইটি ভণ্টিসকল আৰু এওঁলোকেই খেলিব জৰি নম্বৰ 1 সো বলক আমি আজিৰ প্ৰতিযোগিতা আৰম্ভ কৰোঁ এই হ'ল প্ৰিয়দৰ্শিনী কাশ্যপ আৰু হিয়া দেৱনাথ তোমালোকক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম কেনেকুৱা লাগিছে ইয়ালৈ আহি ভাল লাগিছে তুমি কি কৰি ভাল পোৱা ওকে আৰু তুমি গান গাই ভাল পোৱা বঢ়িয়া এটা তালি হৈ যাওক এটা গান গাই দিয়া उनसे मिली नजर कि मेरे होश उड़ गए उनसे मिली नजर कि मेरे होश उड़ गए ऐसा हुआ सर ऐसा हुआ सर ऐसा हुआ सर कि मेरे होश उड़ क्या बात হিয়া দেৱনাথৰ কাৰণে তালি হৈ যাওক আৰু আপোনালোকে শ্বেয়াৰ কৰিব তাইলৈ আশীৰ্বাদ কৰিব আমাৰ প্ৰিয়দৰ্শিনী কাশ্যপে কেইটো আগ কৰি দেখুৱাব চ' প্লিজ তোমালোক প্ৰস্তুত হয়নে ওকে ব'লা আমি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ড আৰম্ভ কৰোঁ আমাৰ এই প্ৰথম ৰাউণ্ডৰ নাম হৈছে স্পন ৰেচ বলক চাওঁ এই খেলৰ নিয়ম আমি 1 মিনিট সময় দিম আৰু এইখন চামুচ মুখত লৈ মাৰ্বল ইয়াতে আনিব লাগিব বুজি পালা যিমানটা মাৰ্বল আনিবা প্ৰত্যেকটো মাৰ্বলত 2 পইণ্ট আৰম্ভ কৰি দিওঁ ষ্টাৰ্ট আৰু হিয়াই লাভ কৰিছে 32 পইণ্ট আমি যাম আমাৰ এই জৰি নম্বৰ 1ৰ প্ৰডিউচাৰ ডাইৰেক্টৰ আৰু আজিৰ এই পইণ্ট নিৰীক্ষক আমাৰ মৰমৰ দীপান্বিতা দাসৰ ওচৰত আপোনালৈ স্বাগতম আমি দ্বিতীয় প্ৰতিযোগীৰ ওচৰলৈ যাওঁ এয়া প্ৰীতম দাস আৰু ইনজামুল উদ্দিন ইনজাম তুমি কি কৰি ভাল পোৱা ওয়াও ফাইটিং ডাঙৰকে তালি হৈ যাওক এটা ফাইট কৰি দিয়া ভালকে সুন্দৰ বঢ়িয়া আমাৰ মাজত আছে প্ৰীতম দাস খুব ধুনীয়া সো কিউট তুমি কি কৰি ভাল পোৱা এক্টিং বাহ সুন্দৰ এবাৰ এক্টিং কৰি দিয়া কৃষ্ণৰ এক্টিং কৰিছে বাহ সুন্দৰ তালি হৈ যাওক ঠিক আছে এবাৰ গেম আৰম্ভ কৰা তোমালোক প্ৰস্তুত ষ্টাৰ্ট প্ৰীতম আৰু ইনজামে লাভ কৰিছে 37 পইণ্ট তালি হৈ যাওক গৈছোঁ আমাৰ শেষৰ প্ৰতিযোগীলৈ পংখিতা দেউৰী আৰু মেৰিলিনা হাছান পংখিতা তোমাক স্বাগতম তুমি কি কৰি ভাল পোৱা মই নাচি ভাল পাওঁ বাহ সুন্দৰ বিহু নাচিব লাগিব নাচি দিয়া হে কিনো চাৱনীৰে চালাম কৈ দেহা হিৰাই গ'ল মই নাজানৈ দেহা হিৰাই গ'ল মই নাজানৈ পেটলৈ ভাত নোযোৱাই ধুনীয়া মেৰিলিনা কি ভাল পোৱা এটা গান গাই দিয়া ধুনীয়াকে মানুহে মানুহৰ বাবে যদিহে অকলে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে হোৱা সমনীয়া মানুহে মানুহৰ জোৰদাৰ তালি হৈ যাওক বহুত ধন্যবাদ তোমালোকক ব'লা এতিয়া খেলখন আৰম্ভ কৰোঁ ষ্টাৰ্ট
কৰিছে 58 পইণ্ট ডাঙৰকৈ তালি হৈ যাওক ভিউৱাৰ্ছ আপোনালোকে চালে প্ৰথম ৰাউণ্ড বলক আৰম্ভ কৰোঁ দ্বিতীয় ৰাউণ্ড যাৰ নাম হ'ল মিনি ফুটবল গ'ল আৰু খেল খেলিবলৈ মাতিছোঁ ইনজামুল আৰু প্ৰীতম দাসক প্ৰীতম আৰু ইনজামুলে গোল কৰিব পাৰিছে মাত্ৰ দুটা আৰু দুটা গোল দিয়াৰ কাৰণে তেওঁলোকে লাভ কৰিছে 10 পইণ্ট এইবাৰ আমন্ত্ৰণ জনাইছোঁ পংকিতা আৰু মেৰিলিনা পংকিতাই লাভ কৰিছে 15 পইণ্ট জোৰকৈ তালি হৈ যাওক এবাৰ ফুটবল মেচ খেলিবলৈ মাতিছোঁ হিয়া আৰু প্ৰিয়দৰ্শিনী জোৰকৈ তালি হৈ যাওক হিয়া আৰু প্ৰিয়দৰ্শিনীয়ে গোল কৰিছে দুটা আৰু লাভ কৰিছে 10 পইণ্ট তালি বজাই দিয়া আমি আৰম্ভ কৰিছোঁ এই জৰি নম্বৰ 1 প্ৰতিযোগিতাৰ শেষ ৰাউণ্ড জেকপট ৰাউণ্ড খেলৰ নিয়ম আমি প্ৰশ্ন সুধি ষ্টাৰ্ট ক'ম তেতিয়া হুইচেল বজাব লাগিব যিসকলে প্ৰথম হুইচেল বজাব তেওঁলোকক আমি উত্তৰ দিয়াৰ সুবিধা দিম ঠিক আছে ৰেডি জেকপটৰ প্ৰথম প্ৰশ্নটো হ'ল তোমালোকে নিক চেনেল চোৱা নে নাই এই নিক চেনেলত এটা জনপ্ৰিয় ধাৰাবাহিক আছে কাৰ্টুন চিৰিয়েল য'ত মেইন হিৰোজনে চামোচা খাই ভাল পায় চামোচা খাই ভাল পোৱা এই চিৰিয়েলখনৰ নাম কি জাজেছসকলৰ মতে পংকিতা আৰু মেৰিলিনা मोटू पतलू শুদ্ধ উত্তৰ লাভ কৰিছে 5 নম্বৰ আমি জেকপটৰ দ্বিতীয় প্ৰশ্নটো আৰম্ভ কৰোঁ প্ৰশ্নটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে লিখা গীতবোৰক ৰবীন্দ্ৰ সংগীত বুলি কোৱা হয় বিষ্ণু ৰাভাদেৱৰ গীতবোৰ হ'ল ৰাভা সংগীত গতিকে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ গীতক কি গীত বুলি কোৱা হয় उपेंद्र संगीत उपेंद्र संगीत It's the right answer. Ali. আৰু তাৰ কাৰণে লাভ কৰিছে 5 নম্বৰ খুব সুন্দৰ খেল হৈ আছে আমি ৰাইজলৈ অনুৰোধ জনাইছোঁ আপোনালোকে এই শ্ব' শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ভাল বেয়া আমি এনেকুৱাকৈ আপোনালোকক মনোৰঞ্জন দিয়াৰ চেষ্টা কৰিম আমি গৈছোঁ জেকপটৰ তৃতীয়টো প্ৰশ্ন সকলোৱে প্ৰস্তুত হয়নে আমি এখন ফটো দেখুৱাম তোমালোকে ফটো চালা ফটোখন আমাৰ ভাৰতৰ গৌৰৱ যাক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয় তেখেতৰ নাম কি ষ্টাৰ্ট सचिन तेंदुलकर ৰাইট আনসাৰ আৰু তাৰ কাৰণে লাভ কৰিছে 5 নম্বৰ
আমি গৈছোঁ জেকপটৰ চতুৰ্থ প্ৰশ্ন তোমালোকে স্কুললৈ যোৱা সকলোৱে স্কুল হ'ল ইংৰাজী শব্দ আমাৰ প্ৰশ্ন স্কুলৰ অসমীয়া শব্দ কি ষ্টাৰ্ট পংখিতা বজাইছে কোৱা It's the right answer. এবার সুধিছো জেকপটৰ শেষ প্ৰশ্ন আৰু আমাৰ এই প্ৰতিযোগিতাৰ শেষ প্ৰশ্ন প্ৰশ্নটো হ'ল ৰেকেটেদি টেনিছ খেলে বেট বলেৰে ক্ৰিকেট ভৰিয়েদি বল খেলা কি খেল বোলে ফুটবল ফুটবল থ্যাংক ইউ সো মাচ ইমান ধুনীয়া খেলাৰ কাৰণে আহা আমি স্কোৰ চাওঁ আহি উপস্থিত হৈছোঁ জৰি নম্বৰ 1ৰ শেষ প্ৰান্তত ৰিজাল্ট আহি পৰিছে হাতত এই প্ৰাইজ দিবলৈ মাতিছোঁ আমাৰ এই ষ্ট্ৰিংছ ৰাইডাৰৰ বিখ্যাত প্ৰিন্সিপাল আমাৰ মৰমৰ বিপুল বিশ্বাসক প্লিজ ৱেলকাম আৰু বিপুল দাক সম্বৰ্ধনা জনাবলৈ মাতিছোঁ দীপান্বিতা দাসক উৰি যাম আমি বিপুল দা বহুত বহুত ধন্যবাদ আপোনালোকক জনাইছোঁ এইখিনি যে হৈ আছে আমাৰ বিপুল দাৰ কাৰণে তেওঁ যিখিনি আমাক সহায় কৰিছে মেৰী মাল্টিমিডিয়াক আমি সদায় কৃতজ্ঞ হৈ থাকিম আৰু দীপান্বিতা দাসকো ধন্যবাদ জনাইছোঁ মেৰী মাল্টিমিডিয়াৰ পৰা ভালকৈ এটা তালি হৈ যাওক আৰু আমাৰ বিপুল দাৰ কাৰণে এটা তালি হৈ যাওক তো বিপুল দা আমাৰ 47 পইণ্টেৰে তৃতীয় স্থান দখল কৰিছে হিয়া দেৱনাথ আৰু প্ৰিয়দৰ্শিনী কাশ্যপে ৱেলকাম তালি হৈ যাওক আৰু দ্বিতীয় স্থান দখল কৰিছে ইনজামুল উদ্দিন আৰু প্ৰীতম দাসে আৰু আজি জৰি নম্বৰ 1 লাভ কৰিছে পংখিতা দেউৰী আৰু মেৰিলিনা হাছানে তালি হৈ যাওক নমস্কাৰ প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ এই প্ৰগ্ৰামটো আয়োজন কৰাৰ কাৰণে আৰু লগতে আমি জানো নৰুল দাই সদায় নতুন নতুন পদ্ধতিৰে নতুন নতুন ল'ৰা ছোৱালীয়ে হওক বা বিভিন্ন ধৰণৰ মানুহে হওক ছোৱালীবিলাক ইমান ধুনীয়াকৈ পাৰফৰ্ম কৰিলে খেলিলে সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কোনটো বস্তু ভাল পাইছে কোনটো আপোনাৰ বিশেষ ভাল লাগিছে সেইখিনি গোটেইখিনি আমাক জনাই কমেণ্টত জনাই দিব বহুত বহুত ধন্যবাদ বিপুল দাক বিপুল দা সদায় আমাৰ লগত আছে আৰু আপোনালোকেও থাকিব চাই থাকক জৰি নম্বৰ 1 মেৰী মাল্টিমিডিয়া ছাবস্ক্ৰাইব কৰিব আৰু লগতে থাকিব লাভ ইউ